আজি আমি এক গোপন খবৰৰ ভিত্তিত মই আৰু মোৰ ষ্টাফ গধূলি 6:30 বজাত গোপাল বস্তি বুলি এখন গাঁৱত এজন ব্যক্তিৰ ঘৰত ৰেড কৰোঁ আৰু তেওঁৰ বাৰীত লুকুৱাই থোৱা অৱস্থাত 8 কাৰ্টুন আমি অৰুণাচলী সুৰা বিভিন্ন সাইজ আৰু বিভিন্ন ব্ৰেণ্ডৰ জব্দ কৰোঁ। উক্ত সুৰাখিনিৰ ভিতৰত 118 বটল 180 ml হুইস্কি আৰু 38 বটল 375 ml হুইস্কি আৰু 68টা 500 ml কেন বিয়াৰ। কোনোবা ব্যক্তিক আটক কৰে নেকি? ব্যক্তিজন পলাই গৈছে আৰু আমি তেওঁক ধৰিবৰ কাৰণে চেষ্টা